এইটো কিবা এইবিলাক চেলাৰীবিলাক যিটো চেলাৰীৰ যিটো পইচাবিলাক সেইটো ষ্টপ কৰিব পাৰে। আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা কৰিছে সেইটো আগৰ চিফ মিনিষ্টাৰবিলাক কৰিব পাৰিলেহেঁতেন। প্ৰফুল্ল কুমাৰ মহন্তও কৰিব পাৰিলে হয়। তৰুণ গগৈ ডাঙৰীয়া, স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া, তেখেত 15 বছৰ এই সময়টো কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। মানে সিহঁতে সন্মান দিছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলক সন্মান জনাইছে, কাৰ্বি ৰাইজক সন্মান কৰিছে। সেইকাৰণে সেই MOU প্ৰত্যেকটো দফাৰ ওপৰত যিবিলাক পাৱাৰ দিয়া হৈ গ'ল সেইবিলাক পাৱাৰ পুনৰ লৈ যোৱাৰ কাৰণে কোনো চেষ্টা কৰা নাই। সেইটো আমি দেখিছোঁ কৰিব পাৰে, কিন্তু কৰা নাই। মানে কি সন্মান কৰিছে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ওপৰৰ পৰা খুব দেখায় যে কাৰ্বি আংলং ৰাইজক খুব ভাল পোৱা বুলি দেখায়, কিন্তু ভিতৰে ভিতৰে ভাল পোৱা নহয়। সি এণ্টি কাৰ্বি হয়, এণ্টি ট্ৰাইবেল হয়। নহ'লে এইবিলাক পাৱাৰ কিমান নকৰিলে হয়তো। এতিয়া কাউন্সিলৰ যিটো পইচা আহিব লাগে অনলাইন যদি দিব লাগে কাউন্সিলহে দিব। ইয়াতে চেলাৰীবিলাক এণ্ট্ৰাঞ্চ যিটো কৰিছে, এণ্ট্ৰাঞ্চ ডিপাৰ্টমেণ্টবিলাক এইটো কৰি ইয়াতেহে কিবা পইচা আহিলে যদি কিবা দিব অনলাইন যদি দিব লাগে অনলাইন দিব, বা অনলাইন নিদিয়ে ইয়াৰ কাউন্সিলৰ ইচ্ছা। কিন্তু এতিয়া এনেকুৱা নহয়। জেনেৰেল ডিষ্ট্ৰিক্টত যেনেকৈ কৰে ইয়াতো এইটো কৰি দিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা হৈছে এইটো প্ৰথম চিফ মিনিষ্টাৰ। আগৰ পৰা এইটো আমি উদাহৰণ দেখা নাই। হয়, আগত কাউন্সিলৰ পাৱাৰ ইমান নাই, কাউন্সিল পাৱাৰ কম, কিন্তু যিবিলাক দিয়া হৈ গ'ল এইবিলাক পাৱাৰ পুনৰ ষ্টেটলৈ লৈ যোৱাৰ কাৰণে কোনো চিফ মিনিষ্টাৰে এইটো কৰা নাই। এইটো ফাৰ্ষ্ট চিফ মিনিষ্টাৰ। সেইকাৰণে এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক আমি ভাল বুলি কেনেকৈ কওঁ? সেইটো এণ্টি কাৰ্বি বুলি নক'লে কি ক'ব? এণ্টি কাৰ্বি আংলং বুলি নক'লে কি ক'ব? সেইবিলাক কথা আছে। আৰু কাৰ্বি আংলং CMৰ ক্ষেত্ৰত, তুলিৰাম ৰহাং ডাঙৰীয়াৰ ক্ষেত্ৰত এতিয়া জন্তু ৰংপি 95ৰ পাছত যিটো CM কাৰ্বি আংলং CM জন্তু ৰংপি এতিয়াও আছে, জটছন বি আছে, আৰু তাৰপাছত মুজাৰি হানচি আছে, খৰচিং ইংটি আছে। তেখেতসকলকো আপোনালোকে সুধিব পাৰে, কথা পাতিব পাৰে। তেখেতসকলে থকা ইভেন জয়ৰাম ইংলেং তেখেতসকলে আছে এতিয়া। তেখেতসকলে CM থকা সময়ত 30 ডিপাৰ্টমেণ্ট এণ্ট্ৰাষ্টেড ছাবজেক্টৰ যিটো চেলাৰী দৰমহা চাকৰিয়ালবিলাক যিটো চেলাৰী পইচা কাউন্সিলত আহে নে নাহে আপোনালোকে সোধক। তেখেতসকলে নিশ্চয় ক'ব, সঁচা কথাই ক'ব, ইয়াতো আহিছে, ইয়াৰ পৰাহে দৰমহা চাকৰিয়ালসকলক ইয়াৰ পৰা দৰমহা দিয়ে। কিন্তু এতিয়া অনলাইন দিয়াৰ নামত এতিয়া ষ্টেটৰ পৰা ডাইৰেক্ট দিয়া উদাহৰণ হ'ল। সেইকাৰণে এতিয়া কোনো CM সময়ত এইটো কৰিব দিয়া নাই। কিন্তু তুলিৰাম ৰহা এইটো কাউন্সিলৰ যিটো মেইন পাৱাৰবিলাক, ফিনেন্সিয়েল পাৱাৰটো মেইন, অফিচাৰবিলাকক চাকৰিয়ালবিলাকক কণ্ট্ৰল কৰা এইটো ক্ষমতাটো মেইন। সেই ক্ষমতা সেই পাৱাৰটোহে এতিয়া CM তুলিৰাম ৰহাঙে চাৰেণ্ডাৰ কৰি দিলে। কাৰণটো একমাত্ৰ যে পাৱাৰ মোৰ তাত চেন্ট্ৰেলাইজ হ'ব লাগিব, কাকো আৰু ডিচেন্ট্ৰেলাইজ নকৰে। মই একটা ৰজা হিচাপে কাম কৰিব আৰু কমপ্লিট নেপোটিজম হিচাপে কৰিব নাপাব। সেইটোৱে কথা। সেইটো কাৰণে সেইবিলাক কথা আপোনালোকে কওক। আমি আপোনালোকৰ দ্বাৰাই আমি ৰাইজৰ ওচৰত যাব খুজিছোঁ। আৰু যি দাবী আমাৰ ৰিপুণ বৰা ছাৰে কৈছে আমি এইটো ডিমাণ্ড কৰিছোঁ যে there should be a CBI ইনকুৱাৰী কথাটো হ'বই লাগিব। আৰু মাজতে যিটো তুলিৰাম ৰহাং ঘৰ বনোৱা কথাটো, এই ঘৰ বনোৱা কথাটো আমি যিটো শুনিছে কোনোবা একজন চেনেলক বোলে কেছ নে কিবা দিছে, কিমান হয়তো আপোনালোকে গম পাব। আমি এইটো খালি শুনিছোঁহে। কিন্তু তুলিৰাম ৰহাং ঘৰ বনাইছে এইটোতো সঁচা হয়। আৰু সেই যিটো ঘৰ বনাইছে তাতো একটা ইটালিয়ান ঘৰ আছে, এইটোও সঁচা কথা। এই ইটালিয়ান ঘৰটো ক'ত গ'ল? সেইটো ভাঙাবৰ কাৰণে, ডিছমেণ্টেল কৰিবৰ কাৰণে ইট উইল নট বি লেছ দেন 5-6 crores টকা। এই ঘৰটো ভাঙাবৰ কাৰণেও 5-6 crore টকা কম নহয়। আৰু নতুন সজাবৰ কাৰণেতো আৰু টকা লাগিব। সেই ঘৰ কথাটো আমি বাদ দিম। কিন্তু তুমি CM হোৱাৰ পিছত কাৰ্বি আংলঙত আৰু অসমত আমাৰ যিটো দিছপুৰত, ইয়াৰ পৰা লৈ দিল্লীত, আৰু আপুনি যিটো আপোনাৰ আবু ধাবিত সেইবিলাক কি আপোনাৰ প্ৰপাৰ্টি আছে, ক'ত ইনভেষ্ট কৰিছে, সময়ত সেইবিলাক আপোনাক আমি ওলাম। আৰু আপুনি নিজে সদায় কয়
I am ready to face CBI inquiry. তুলিৰাম ৰহাঙি যে কয় মোৰ ওপৰত CBI ইনকুৱাৰী হ'লেও মই ৰাইজে এছেম্বলি গৈছো আমি ডিমান্ড কৰিছো আপোনাৰ সাহস নাই আপুনি লিখি দিয়কচোন CBI ইনকুৱাৰী কাৰণে মই ৰেডি বুলি damn it he has no courage to go for a CBI inquiry against him যদি আজি CBI inquiry দিম বুলি ক'লে আমি কাৰ্বি আংলং ৰাইজে তুলিৰাম ৰহাঙে সহজ কৰিছে সঁচাকে একো নাই নেকি বুলি ভাবি কিন্তু মই আজি আপোনালোকক কৈ দিছো লিখি দি দিম আপোনালোকক CBI ইনকুৱাৰী কাৰণে হি জিতে আহক নাই কিন্তু সময়ত কংগ্ৰেছে একো নকৰে কিন্তু কংগ্ৰেছে একটা কাম কৰিম যে we will allow the law to take its own course আমি যেটো আইনৰ ভাবে দ্বাৰা নিজে যেটো বিচাৰ কৰিব হেতু মতে আমি বাধা নিদু হেতুৱে কথা আজি আৰু এতিয়া এটা in every roadside there will be big road plantation tree plantation কিন্তু আমাৰ তাত ইয়াত কি হৈছে তুলিৰাম ৰহাঙে গছ লগাব নিদে গছ কাটাতে ব্যস্ত আৰু সেই গছ কিটা যে ৰিভিনিউ ক'ত গৈছে হেতু গম নাপায় এই টকাটো একদিন আমাৰ হিসাব লাগিব he has already drawn around 60 to 70,000 crore rupees from many reliable sources that tuliram rohang have to come up aru etu Nagaland border to border 100 years jitu forest to destroy kurise ইয়াৰ লগত আমাৰ কাৰ্বি আংলং ৰাইজে বহুত জানিবলগীয়া আছে মাজত তুলিৰাম ৰহাঙে কৈছে কি মেকানিজম কি মেচিন লগাই যে কাৰ্বি আংলঙত যে আগত যেটো আমাৰ হিসাবতে 10,434 কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰ এৰিয়া পৰা বলে 1000 বিঘা বেছি মাটি আছে বুলি কৈছে সাৰ্ভে ওলাইছে কিমান চালাক সেই মানুহটো যে 2 নম্বৰ কৰি কম্প্ৰমাইজ কৰি কিছুমান মানুহক দিবৰ কাৰণে বিসি দেখায় যে আগৰ পৰা আমাৰ যেটো মাটি আছে ইনটেক আছে কিন্তু সেই বিসিটোৱে দিছে বেলেগটো দিয়া নাই নহয় যেটো আমি বিসি হিসাব কৰি তামনে আগত যেটো সাইন্টিস্ট কিটা সব ব্যৰ্থ হৈছে তুলিৰাম ৰহাং যেটো মেকানিজম ওলাইছে হিসাবৰ মাটি হিসাব কাৰ্বি আংলং মেজাৰ এনেকা কৰিছে ঠিক হিসাবলৈ দিছে আমাৰ কাৰ্বি আংলং মাটিটো 1000 বিঘা বেছি হৈ গ'ল হেতু গিভ এণ্ড টেক হেখিনি নাগালেণ্ড হেখিনি 1000 বিঘা হেই হিমান্তৰ মেছেজক হেতু দিয়া হৈছে এনেকা আমি গম পাওঁ আমি হেতু চিন্তা কৰিম জনসাধাৰণ হেতুৱে চিন্তা কৰিব হেতুৱে যেটো আৰু ইয়াত কিছুমান আৰু ক'বলগীয়া আছে মেঘালয় গিভ এণ্ড টেক জনসাধাৰণ ৰাইজে জানিব বিচাৰিছে তুলিৰাম ৰহাং আপুনি কৈ দিয়ক আপুনি আজি যিমান ফাইল লগালেও একদিনটো হেতু খোলা হ'ব আজি আপুনি জনাই দিয়ক যে হোসা কথা ভিতৰত কথা কি আছে whether you have compromised with Nagaland or in give and take you have already given to Meghalaya এই কথাটো আৰু লুকাব নালাগে আমি গম পাইছো আপুনি হেতু দিয়া হৈছে কাৰণ এবাৰ ইলেকশনো কন্ডাক্ট কৰিব দিছে হি কো কোৱা নাই অটোনমাস কাউন্সিল ইলেকশন কন্ডাক্ট কৰিব দিছে জয়ন্ত হিলছ his mom he didn't speak anything on the ground এই কথাটো হি কোৱাই নাই কতটো হি কোৱাই নাই আৰু আমি আজি উঠুনি পৰা আমাৰ জগদাই কৈ আছে ইয়াত মিনিষ্টাৰ দিয়া নাই হেতু হিষ্ট্ৰী ব্ৰেক কৰিছে আগত পৰা সদায় একটা দুইটা দিয়ে সামথিং আছে ৰৰ পৰা এইখিনি আৰু আমাৰ হলিৰাম তেৰাঙক দিছে ৰূপন সিং ৰহাং দিছে সব আৰু এই তুলুংগৈ সাৰ ঢাকা সময়তো 3টা টাৰ্মছ একটাও মিস নকৰে কেবিনেট মিনিষ্টাৰ হয় দাদাই কিছুমান কথা গম পাব লাগে দাদা কিয় দিব মিনিষ্টাৰ ইয়াত যদি একটা আমাৰ মিনিষ্টাৰ দিয়ে তুলিৰাম ৰহাঙে শাসন কেনেকা কৰিব ইন ফেভাৰ অফ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ কথা মতে চলিব লাগিব তুলিৰাম ৰহাং হে মতে কৰিব নোৱাৰে বুলি ভাবি যে ইন অৰ্ডাৰ টু use his absolute power in Karbi Anglong he has not given allowed Dr. Himanta Biswa Sharma to give minister প্ৰথমতে প্ৰেছৰ সকলো বন্ধু বান্ধৱক থ্যাংক ইউ আপোনালোকে ইয়াত অহাৰ কাৰণে আৰু ভেৰি শৰ্ট নটিছত আপোনালোকক মাতা হৈছে আজি বিশেষকৈ আমি few charges against the chief minister and the
CEM অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ আছে চ' সেই টপিকটো লৈ আজি আমাৰ প্ৰেছ কনফাৰেন্সটো মাতা হৈছে আমাৰ লগত আজি উপস্থিত আছে এক্স MLA আৰু এক্স EM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জগত ইংতি আৰু আপোনাৰ আমাৰ VPO হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি প্লাছ আকৌ এক্স EM আমাৰ ৰতন ইংতি তেওঁ VP হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি তেখেতলোকে আপোনালোকক গোটেইখিনি ব্ৰিফিংখিনি তেখেতলোকে দিব চ' তেখেতলোকক